নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা টেষ্টি চিকেনৰ ৰেচিপি চিকেন দো পিয়াজা। যোৱা 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উপলক্ষে ফেচবুকৰ এটি ৰন্ধন গ্ৰুপ বিবিধ ব্যঞ্জন বিবিধ জুতিয়ে এখন ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন কৰিছিল আৰু এই ৰন্ধন প্ৰতিযোগিতাত মোৰ এই চিকেন দো পিয়াজা ৰেচিপিটোৱে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। গতিকে আজি মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে বিবিধ ব্যঞ্জন বিবিধ জুতি গ্ৰুপৰ প্ৰশাসক মণ্ডলীলৈ আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আহকচোন চাওঁ মই এই ৰেচিপিবিধ কেনেদৰে ৰান্ধিছিলোঁ। ইয়াত মই সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছোঁ আধা কেজি চিকেন আৰু 2টা পিঁয়াজ মিহিকৈ কুটি লৈছোঁ আৰু এটা পিঁয়াজ অলপ ডাঙৰ ডাঙৰকৈ ওপৰৰ লেয়াৰখিনি কাটি লৈছোঁ। লগতে এটা জলকীয়া মাজতে কাটি লৈছোঁ। 2টা বিলাহী মই মিক্সিত পিচি পিউৰি বনাই লৈছিলোঁ। ইয়াৰ লগতে 1 কাপ দৈ মই মিক্সিত অকণমান গাখীৰ দি পিচি লৈছিলোঁ। লগতে 3 চামুচ আদা নহৰুৰ পেষ্ট, চেনি 1 চামুচ, জিৰা 1 চামুচ, মিট মছলা 1 চামুচ আৰু কচুৰি মেথি 1 চামুচ, লগতে লং ইলাচি ডালচেনি কেইটামান, নিমখ সোৱাদ অনুসৰি, হালধি 1 চামুচ আৰু লগতে ফ্ৰাই কৰিবৰ বাবে মই মিঠাতেল ব্যৱহাৰ কৰিছিলোঁ। প্ৰথমে মই মাংসখিনি মেৰিনেট কৰি লৈছিলোঁ। ইয়াৰ বাবে মই 2 চামুচ আদা নহৰুৰ পেষ্ট দিছোঁ মাংসখিনিত। ইয়াৰ লগতে 1 চামুচ নিমখ, 1 চামুচ হালধি, আৰু লগতে 2 চামুচমান মিঠাতেল দি মই মাংসখিনি মেৰিনেট কৰি আধা ঘণ্টামান ৰাখিছিলোঁ। আৰু আধা ঘণ্টাৰ পাছত মই এখন কেৰাহীত 5-6 চামুচমান মিঠাতেল দি ল'লোঁ। জুইটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ যাতে মাংসখিনি তলত লাগি নধৰে। প্ৰথমে মই তেলত 1 চামুচ জিৰা দি ল'লোঁ। ইয়াৰ পাছত 1 চামুচ চেনি দিলোঁ আৰু অলপ সময় জিৰা আৰু চেনিখিনি ভাজি ল'লোঁ। চেনিখিনি তেলত দিলে এটা খুব ধুনীয়া ৰং আহে চিকেনখিনিত। এতিয়া মই ইয়াত মিহিকৈ কুটি লোৱা 2টা পিঁয়াজ দিছোঁ আৰু ভালদৰে ভাজি লৈছোঁ। লগতে মাজতে কাটি লোৱা জলকীয়াটোও দি দিছোঁ আৰু গোটেইখিনি ভালকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'লে তাতে মই 1 চামুচ আদা নহৰুৰ পেষ্ট মিহলি কৰিছোঁ আৰু অলপ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছোঁ। আৰু গোটেইখিনি ভালদৰে 5 মিনিটমান ভাজি লৈছোঁ। এতিয়া মই মাংসখিনি 10 মিনিটৰ বাবে ঢাকি ৰাখিছোঁ আৰু 10 মিনিটৰ পাছত ঢাকোন গুচাই পুনৰ লৰাইছোঁ। আৰু পুনৰ ইয়াক 5 মিনিটৰ বাবে ঢাকি ৰাখিছোঁ আৰু 5 মিনিটৰ পাছত এয়া চাওক মাংসখিনি অলপ সিজিছে। মাংসখিনি অলপ ৰঙচুৱা হৈ গৈছে, ভালদৰে ফ্ৰাই হৈছে। এতিয়া মই ইয়াতে ডাঙৰকৈ কাটি লোৱা পিঁয়াজৰ টুকুৰাখিনি যোগ কৰিছোঁ আৰু গোটেইখিনি অলপ সময় ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াত মিক্সিত পিচি থোৱা বিলাহী 2টা, টমেটো পিউৰিখিনি দি দিছোঁ
ইয়াৰ লগতে দৈ 1 কাপ মই মিক্সিত পিছি থৈছিলোঁ সেইখিনিও মই ইয়াতে দি দিছোঁ আৰু গোটেইখিনি মই ভালদৰে লৰাই মিহলি কৰি দিছোঁ। এতিয়া মই ইয়াক 5 মিনিটৰ বাবে ঢাকি ৰাখিছোঁ আৰু 5 মিনিটৰ পাছত মাংসখিনি অলপ উতলিছে পুনৰবাৰ অকমান লৰাই দিছোঁ আৰু ইয়াতে মই 1 চামুচ মিট মছলা মিহলি কৰিছোঁ। ইয়াৰ লগতে লং ইলাচি ডালচেনি কেইটামানো ইয়াতে মিহলি কৰি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া মই পুনৰ ইয়াক 2 মিনিটৰ বাবে ঢাকি সিজিবলৈ দিছোঁ আৰু 2 মিনিটৰ পাছত ইয়াতে মই 1 চামুচ কচুৰি মেথি মিহলি কৰিছোঁ। ভালদৰে হেতাৰে লৰাই কচুৰি মেথিখিনি মই মিহলি কৰি দিছোঁ মাংসখিনিৰ লগত। পুনৰ 2 মিনিট ঢাকি সিজিবলৈ দিছোঁ। আৰু এয়া আমাৰ মাংস সিজি হৈ গ'ল আৰু মই গেছৰ চুইচটো অফ কৰি দিলোঁ। এয়া চাওক মাংসখিনি খাব পৰা হৈ গৈছে, কিমান ধুনীয়া লাগিছে চাওকচোন। ইয়াৰ পৰা এনেকুৱা ধুনীয়া সুগন্ধ এটা আহিছে, জিৰা আৰু কচুৰি মেথিৰ গোন্ধটোৱে মাংসখিনিক আৰু ধুনীয়া গোন্ধ এটা আনি দিয়ে। এবাৰ বনাই খাই চাবচোন, বিৰাট ভাল পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল